সকলো শ্ৰমিকলৈ মোৰ ফালৰ পৰা শ্ৰম দিৱসৰ শুভেচ্ছা থাকিল। নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি দৈয়াং বেলগুৰি যুৱক সংঘৰ উদ্যোগত এখনি লটাৰী খেল আয়োজন কৰা হৈছে আৰু এই লটাৰী খেলত কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ আছে আৰু এই পুৰস্কাৰসমূহ ক্ৰমান্বয়ে প্ৰথম পুৰস্কাৰ এটা ফ্ৰিজ আছে আৰু দ্বিতীয় পুৰস্কাৰ এটা LED টিভি আছে আৰু তৃতীয় পুৰস্কাৰ এটা এয়াৰ কুলাৰ আছে আৰু চতুৰ্থ পুৰস্কাৰ এখন ষ্টেণ্ড ফেন আছে আৰু পঞ্চম পুৰস্কাৰ এটা মিক্সাৰ গ্ৰাইণ্ডাৰ আছে আৰু ষষ্ঠ পুৰস্কাৰ 5খন চিলিঙি ফেন আছে, অৰ্থাৎ 5জনৰ বাবে। গতিকে আপুনিও এই খেলখনৰ অংশীদাৰ হওক আৰু আপুনিও ভাগ্যৱান হৈ যাব পাৰে। গতিকে 20 টকা মাত্ৰ এখন টিকেটৰ মূল্য। গতিকে আপোনালোকে আহক আৰু এখন টিকেট কৰে হয় আৰু মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ নেক্সট ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে জাগিৰোড ব্লগাৰ PDত চাব আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আজিলৈ ধন্যবাদ।